নমস্কাৰ, মই তাপ্তি বৰা আবৃত্তি কৰিছোঁ ডম্বৰুধৰ বৰদলৈদেৱৰ কবিতা নীলকণ্ঠময়। নীলকণ্ঠময়, তোমালোকৰ সুমংগলৰ চিন্তাত ধৰাৰ বুকুত চিৰদিন জীয়াই ৰখাৰ আস্থত দধিচি মনিৰ আত্মত্যাগৰ কাইদাত দিবা ৰাত্ৰি অহৰহ অতি কষ্টেৰে পান কৰিছোঁ মই কালান্তক হলাহল বিষ। মহাদেৱেও দেৱাসুৰৰ মংগলৰ হেতু বাসুকীৰ মুখেৰে নিৰ্গত হলাহল গুগ্ৰাহে পান কৰিছিল আকণ্ঠ, নাম পাইছিল নীলকণ্ঠ। তদ্ৰূপ তোমালোকৰ অপকৰ্মেৰে সৃষ্ট মাৰাত্মক বিষ বাষ্প পি পি ময়ো হৈ পৰিছোঁ নীলকণ্ঠ। এতিয়া মোৰ সেউজ অম্বৰ বিষৰ জাল্লাত বিবৰ্ণ ধূসৰ, মই দিওঁ তোমালোকক প্ৰাণৰ অম্লজান। বিনিময়ত মোৰ আবাদীত তোমালোকে চলাই গৈছা অবাধ লুণ্ঠন, নিঃশেষ কৰিছা সেউজ আস্তৰণ। মই দি যাওঁ নিতে শীতল সমীৰণ। প্ৰতিদানত তোমালোকে মোৰ আবাদী কাটি কুটি কৰিছা উদং। কিয়নো তোমালোকক যে লাগে ক্ষিপ্ৰ নগৰীকৰণ, কল কাৰখানাৰ সম্প্ৰসাৰণ, বাণিজ্যিক বিকেন্দ্ৰীকৰণ, জৈৱিক শক্তিৰ ইন্ধন, আৰ্থিক নদন বদন। সেয়েহে সৰ্বত্ৰ ভীষণ প্ৰদূষণ, তথাপি কৰা নাই মই কৰ্তব্যৰ উলংঘন। এনেকৈ আৰু নোৱাৰিম বেছিদিন বৰ্তাই ৰাখিব তোমালোকক। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত মই, কলিজাৰ মৰা তেজে খুন্দা মাৰি ধৰিছে। তোমালোকে নিক্ষেপ কৰা শক্তিশালী মোৰ হাওঁ ফাওঁ থকা সৰকা কৰিছে। এতিয়া মই মৰি মৰি জীয়াই আছোঁ মাথো তোমালোকৰ বাবেই। তোমালোকক জীয়াই ৰখাৰ মোৰ দৃঢ় সংকল্প, আপ্ৰাণ প্ৰচেষ্টা মোৰ অবিৰত, যদিও আজি মই নীলকণ্ঠ, যদিও আজি মই নীলকণ্ঠ। আপ্ৰাণ প্ৰচেষ্টা মোৰ অবিৰত, যদিও আজি মই নীলকণ্ঠ। ধন্যবাদ।